আছে প্ৰথমতে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ দিছো। এটি কাৰণতে ধন্যবাদ দিছো, কাৰণ মই গম পালো যে কি এই যি আত্মনিৰ্ভৰশীল আঁচনিত মই তাতে এপ্লাই কৰিছিলো, এপ্লাই কৰোতে মোৰ নাম নাহিল। কিয় আহিব? মই কাৰো চামচাগিৰি কৰিব পৰা নাই। আচলতে এইখন আত্মনিৰ্ভৰ আঁচনিক লৈ ৰাইজৰ খুবেই খং। তেওঁলোকে দাবী কৰি আছে যে আত্মনিৰ্ভৰ আঁচনিখনে ৰাইজক ৰামঠগন দিছে। বিজেপিৰ কৰ্মীয়ে আত্মনিৰ্ভৰ আঁচনিখনত বা বিজেপিৰ যিবিলাক লোক আছে সিহঁতে আত্মনিৰ্ভৰ আঁচনিখনত চিলেক্ট হৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 2 লাখকৈ টকা 1 লাখ নিবনুৱাক দিব, কিন্তু তাৰপিছত আকৌ ক'লে যে 30,000 নিবনুৱাক দিয়া হ'ব। ইণ্টাৰভিউ লোৱা হ'ল, কিছুমানৰ ফাৰ্ষ্ট ইণ্টাৰভিউ ল'লে আৰু কিছুমানৰ ছেকেণ্ড ইণ্টাৰভিউ ল'লে, কিন্তু ছেকেণ্ড ইণ্টাৰভিউ লোৱাৰ পিছতো সিহঁতে চিলেক্ট নহ'লে। এতিয়া আকৌ কৈছে যে 25,000 লোককহে চিলেক্ট কৰিছে আৰু বাকী 75,000 লোকক আৰু নতুনকৈ আবেদন পত্ৰ কৰিব দিব। কিন্তু মোৰ কথাটো হ'ল যে যিবিলাকৰ ফাৰ্ষ্ট ইণ্টাৰভিউ হোৱাৰ পিছতো ছেকেণ্ড ইণ্টাৰভিউ ল'লে সিহঁতক কিয় নিদিলে বা সিহঁতে কিয় চিলেক্ট নহ'লে? কি বেচিছৰ ওপৰত চিলেক্ট কৰিছে এইবিলাক নিবনুৱাক, সেইটো যদি খোলা কৰিলে হয় আমি ভাল পালোহেঁতেন। সেইটোকে লৈ ৰাইজে দাবী উঠাইছে। বহুতো যোগ্য নিবনুৱাই এইটোত চিলেক্ট নহ'লে নাপালে মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে যেতিয়া আকৌ 75,000 লোকক আবেদন পত্ৰ দিব, যাতে যিবিলাক ফাৰ্ষ্ট ইণ্টাৰভিউ ছেকেণ্ড ইণ্টাৰভিউ দিছে সিহঁতক যাতে যোগ্য বুলি ভাবি চিলেক্ট কৰে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। কি বিজেপিৰ কৰ্মীৰ কাৰণে নেকি এপ্লাই? আপুনি কৈয়ে থাকে চাইডে চাইডে বোলে কি স্বচ্ছ আৰু নিকা হ'ব, এটা ৰাজনীতিৰ আওতাত নাহে। ৰাজনীতি যদি আওতাত নাহে চব ধৰণ ৰাজনীতিৰ অঙহী বঙহীয়ে পালা। কোনোবা মেম্বাৰৰ ভাগে পাইছি, কোনোবা নাৰায়ণ ডেকা, মানে এতিয়া আমাৰ সমষ্টি বৰখেতিত পৰছি না, নাৰায়ণ ডেকা চমচাগিৰি কৰাই পাইছি। গতিকে আমাৰ দৰে মানুহে কি একো পাব নালাগে নেকি? এই আঁচনিখন কি দালালৰ কাৰণে একেলাই বনাইছে নেকি? যিখিনি বস্তু হ'ব সেই দালালখিনিয়ে লৈ যাই থাকে। গতিকে এই আঁচনিখন আত্মনিৰ্ভৰশীল অসম নহয়, আত্মনিৰ্ভৰশীল দালাল, মানে দালালক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে এখন আঁচনি বনাব লাগিছিল। গম পাইছি না? গতিকে আমাৰ দৰে নিৰীহ মানুহ। আপোনালোকে ভাবেনে চৰকাৰে আমাক ৰামঠগন দিলে বুলি? যদি আপোনালোকে ভাবে যে চৰকাৰে আমাক ৰামঠগন দিলে তেন্তে আপোনালোকে কমেণ্টত জনাব আপোনালোকে কি ভাবে ইয়াৰ বিষয়ে। সঁচাকৈ বিজেপিৰ কৰ্মীয়ে পাইছে নে সকলো মানুহকে চিলেক্ট কৰিছে? আপোনালোকে কমেণ্টত জনাব।